নমস্কাৰ বন্ধুসকল, পুনৰ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। গতিকে এয়া আমি আকৌ একেখন জেগালৈকে আহিছোঁ। গতিকে ভিডিঅ'টো চাবলৈ নাপাহৰিব। তাতে কিবা এটা কৈ দে, কোনে কোনে কি মাছ ধৰিম আজি মাছ ধৰিম পুৰা। আৰু চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব পাৰিলে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা হৈছে, ভাল লাগিব মনত। আৰু তই কি কৰিবি কৈ দে। মই কাইলৈ মাছ ধৰিম, চেনেলটো ছাবস্ক্ৰাইব কৰিব। মজা। আজি মাছ নুঠিব নেকি? তোক খুজিছে নাই? আজি নহ'লে বেয়া হ'ব আৰু কথাটো। বাৰু দিয়া এয়া আমি নেমু কাটি আছোঁ, নেমু চৰবত খাম, নেমু কাটি যোৱা। তাৰপিছত আজি মাছ পুৰা হ'ব। এয়া মাছ আজি চফা কৰা হৈছে শলাদ দি খাবলৈ, আৰু আছে বাল্টিঙত থৈ দিয়া আছে, টেমাত থৈ দিয়া আছে। এয়া কাটিয়া আছে, আৰু বাকীখন দেখুৱাই আছোঁ আপোনাক। পুৰা হ'ব, পুৰা মাছ শলাদ দিয়া। ইয়াত জলকীয়া, খৰিচা আৰু গোল নেমু আৰু মছলা আহি আছে। এয়া মাছ পুৰা চলি আছে, এয়া দেখুৱাইছোঁ। মাছ পুৰা পুৰি আছে, সেয়া লাগি আছোঁ আৰু পুৰা লাগি আছে। এয়া মাছ পুৰি আছে